এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ সৈতে ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম টেকা মৰিগাঁও জিলাৰ ধৰমতোলৰ মান্তাবৰীত একাংশ মহিলা সৰব হৈ পৰিছে অবৈধ বালিৰ মহলৰ বিৰুদ্ধে আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং মৰিগাঁও জিলাৰ ধৰমতোলৰ মান্তাবৰীত একাংশ মহিলা এতিয়া সৰব হৈ পৰিছে চাঙৰ খাই উঠিছে কিয়নো মান্তাবৰীত বিগত কিছুদিন ধৰি অবৈধভাৱে বালিৰ বেহা চলি আহিছে আৰু বালিৰ এই অবৈধ মহলৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় মহিলাসকল কিন্তু প্ৰাপ্ত খবৰ অনুসৰি এই পৰ্যন্ত মহিলাসকল উত্তেজিত মহিলাসকলৰ যি বাধা সেই বাধা মানি লোৱা নাই বুলি খবৰ আহি পৰিছে মহিলাসকলৰ বাধা এই পৰ্যন্ত মানি লোৱাত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে মৰিগাঁৱৰ ধৰমতোলৰ মান্তাবৰীত আমি পুনৰবাৰ জনাইছো মৰিগাঁও জিলাৰ ধৰমতোলৰ মান্তাবৰীত এতিয়া বালিৰ মহলৰ বিৰুদ্ধে চাঙুৰ খাই উঠিছে সৰব হৈ পৰিছে একাংশ উত্তেজিত মহিলা কাৰণ সেই মৰিগাঁৱৰ ধৰমতোলৰ মান্তাবৰীত বিগত কিছুদিন ধৰি অবৈধ আৰু নথিপত্ৰবিহীনভাৱেই বালিৰ বেহা চলি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ মহিলাই আৰু ইয়াৰ পিছতেই মহিলাসকলৰ বাধা নিষেধ মানি লোৱা নাই বালি মাফিয়াই চাওক আমাৰ এই বিশেষ প্ৰতিবেদন গাঁওখনৰ কাৰণে আপুনি বালি মহল আৰু বন্ধ কৰি দিব লাগে ৰাস্তা পদূলি বহুত অসুবিধা হৈছে ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে পঢ়া শুনাত পিছপৰা হৈ আছে গাঁওখন বহুত পিছ পৰি আছে এখন এম্বুলেন্স যদি মাতো এজন ডেলিভাৰী কেছত আহিব নিবিচাৰে কিন্তু আপোনাক অনুৰোধ কৰিছো ৰাস্তাটো অকণ আপুনি হেমন্ত বিশ্ব শৰ্মা আপুনি যাতে চকু মেলি চাওক এই গাঁওখন পিছপৰা গাঁওখনলৈ মই আপোনাৰ ওচৰত ধন্যবাদ থাকিল আৰু বালি মহল আপুনি যাতে বন্ধ কৰি দিব লাগে জয় আই অসম উঠালৈ যাব আমাৰতো কিমান অসুবিধা হৈছে এতিয়া ৰাস্তাটো কিমান অসুবিধা সৃষ্টি হৈছে কোনো গুৰুত্বই নিদিয়ে আমাৰ এইখিনি হাতত মানুহ যে আমি পানীত উপঙি ফুৰিছো প্ৰতি বছৰে পানীতে আমি একো এটা বস্তু উঠি খাব উঠাব নোৱাৰো বাৰীয়ে ঘৰে কিমান শাস্তি ভুগিছো এইবিলাক মানুহ বালি মহলৰ কাৰণে হৈছে আমাৰ এইফালে অসুবিধা এনে কি বালি মহল যে বালিতে উঠা আছিল কিবা ৰেঞ্জাৰ অফিচাৰ কোনোবা আহিছিল নেকি আজিলৈ কোনো আহি দেখা নাই এইটো চোৰাংচোৰাকে উঠাই আছে আমি তাৰমানে কথাটো ক'লে আমাক গুৰুত্ব নিদিয়ে সিহঁতে আমাক গুৰুত্ব নিদিয়ে সিহঁতে ধৰি লওক পইচা কেইটামান দি থৈ চাগে ভিতৰুৱাকে ঘোচ খাইছে ঘোচ খাই ধৰি লওক পইচা কেইটামান দি থৈ দিয়ে আমাৰ কথা গুৰুত্ব নিদিয়ে আমাৰ গাঁৱলীয়া মানুহ যে ৰাস্তাটো আমাৰ মেৰামতি কৰিব লাগে যে আমাক কপিলি পৰা কপিলি যদি আহি যায় আমাক একদম সদায় টোপোলা বান্ধিব লাগে আমি ল মাৰিব লাগে আমাৰ গোটেই বাৰিষাত আমি একদম গোটেই গাঁৱৰ মানুহ এই লাইনৰ মানুহ গোটেই থাকিবই নোৱাৰো আমি বহুত ক্ষতি কৰিছে কাৰণ তেওঁলোকে মেৰামতি কৰিম বুলি কয় 2-4 গাড়ী মাল পেলাই লৈ পেলাই চলাই থাকে বোকা উঠি যায় খালি বালি নিয়াও ক্ষতি হৈছে কাৰণ আমাৰ কপিলি গোৱাৰ পৰা খহি গৈ থাকিব আমাৰ কিমান অসুবিধা কপিলিখন যদি গোৱা খহি যায় ওচৰত খেতি কৰা মাটিবিলাকো বেয়া হৈ যায় খহা মানে আমাৰ বহলি গৈ থাকিব তলেদি খানি যদি বালিটো লৈ উঠাই থাকে মেচিনে দি তেতিয়া তলটো খানি গৈ থাকিব আমাক তেতিয়া আমাৰ কপিলিখন কি হ'ব কপিলিৰ পৰা মানুহখিনি কি হ'ব এইটো কেইজনমান আছে ধৰক তেওঁলোকৰ মই নাম নাজানো ধৰক এজন ধৰক জিমু বৰদলৈ আছে ধৰক আৰু পানীয়াম বৰদলৈ তাৰপিছত এওঁৰ নামটো কি আছে নাজানো সুনীল অফেন্স কাৰ নামত এইটো নাজানো কিন্তু আমি ঠিক আছে হ'ব এইটো কথা যে এই ৰাস্তাটো আমাৰ মেৰামতি কৰিব লাগে যে আমাক কপিলিৰ পৰা কপিলি যদি আহি যায় আমাক একদম সদায় টোপোলা বান্ধিব লাগে আমি ল মাৰিব লাগে আমাৰ গোটেই বাৰিষাত আমি একদম গোটেই গাঁৱৰ মানুহ এই লাইনৰ মানুহ গোটেই থাকিবই নোৱাৰো আমি বহুত ক্ষতি কৰিছে কাৰণ তেওঁলোকে মেৰামতি কৰিম বুলি কয় 2-4 গাড়ী মাল পেলাই লৈ পেলাই চলাই থাকে বোকা উঠি যায় খালি বালি নিয়াও ক্ষতি হৈছে কাৰণ আমাৰ কপিলি গোৱাৰ পৰা খহি গৈ থাকিব আমাৰ কিমান অসুবিধা কপিলিখন যদি গোৱা খহি যায় ওচৰত খেতি কৰা মাটিবিলাকো বেয়া হৈ যায় খহা মানে আমাৰ বহলি গৈ থাকিব তলেদি খানি যদি বালিটো লৈ উঠাই থাকে মেচিনে দি তেতিয়া তলটো খানি গৈ থাকিব আমাক তেতিয়া আমাৰ কপিলিখন কি হ'ব কপিলিৰ পৰা মানুহখিনি কি হ'ব এইটো কেইজনমান আছে ধৰক তেওঁলোকৰ মই নাম নাজানো ধৰক এজন ধৰক
জিমু বৰদলৈ আছে ধৰ আৰু পানীয়াম বৰদলৈ তাৰপিছত এওঁৰ নামটো কি আছে নাজানো সুনীল অফেন্স কাৰ নামত এইটো নাজানো নাজানো কিন্তু আমি ঠিক আছে হ'ব এই বালিবিলাক যে নি আছে কেনেকুৱা ধৰণৰ কি অসুবিধাৰ সৃষ্টি হৈছে আপোনালোকৰ এতিয়া গৈ আছে ৰাস্তাটো নষ্ট হৈছে আৰু ল'ৰা ছোৱালীখিনি বিশেষকে স্কুলৰ ল'ৰা ছোৱালীখিনি স্কুললৈ যাব নোৱাৰে ৰাস্তাটো ধূলি হয় বৰষুণ পৰিলে বোকা হয় ল'ৰা ছোৱালীখিনি যাব নোৱাৰে আৰু চাইকেল চলাই যাব নোৱাৰে বাইক এখন নিব নোৱাৰে সৰু গাড়ী এখন হৈছে বহুত ক্ষতি হৈছে গৰাখহনীয়া হৈ আছে নে আপোনালোকৰ ভূমি কিবা ক্ষতি হৈছে নেকি ক্ষতি হৈছে ধৰ কপিলি কিনাৰত যিবিলাক মানে সৰিয়হ খেতি কৰিছিল আৰু কিছুমানে ধৰ গছ গছনি শাক পাচলি কৰিছিল সেইবিলাক মাটি সম্পূৰ্ণ খহি গৈ আছে এই কামবিলাক কোনে চলাই আছে এনেকে অবৈধভাৱে এতিয়া এইখিনি মানুহটো এনেকে খহি গৈ থাকিলেতো থাকিব নোৱাৰিব এইখিনি মানুহ মানে বালি মহল্লা বিলাকে বালি নি আছে আৰু প্ৰতি বছৰ নিয়ে থাকে সেনেকে বহুত চিজনে আছে জিম্বু বৰদলৈ আৰু পানীয়াম বৰদলৈ আৰু কি এজন সুনীল দাস নে হেৰি বালিখিনি অবৈধভাৱে হেৰি কলঙৰ পৰা খান্দি উঠাই দিয়ে নদীৰ পৰা নি আছে এই আজি 3 বছৰ 4 বছৰ মানে নিয়ে আছে ইয়াত কোনো হেৰি প্ৰশাসনৰ লোক বা কেনেকৈ প্ৰশাসনৰ মানুহ কোনো অহা নাই প্ৰশাসন মানুহ জনোৱা এনেকে বিশেষকে নাই ধৰিলে কয় আমি ফৰেষ্টৰ পৰা পাৰ্মিশ্যন লৈছো বুলি কয় ৰাস্তা পদূলি ভাল হয় যদি হওক বুলি কোনোবা এজন চিৰিয়াছ ৰোগী হয় এম্বুলেন্স মাতিলে আমি কয় ৰাস্তাটো বেয়া বাইদেউ আমি যাব নোৱাৰিম আপোনালোকে পাৰিলে লৈ আহক বুলি আকৌ ঠেলাত ভৰাই লৈ যাবলৈ ৰাস্তাটোও বেয়া সেনেকুৱা আছে সেই অসুবিধাৰ কাৰণে প্ৰায় ল'ৰা ছোৱালীও স্কুল যাবলৈ নোৱাৰে ৰাস্তাটো অসুবিধা হয় শুকানৰ দিনত ধূলি বালি হয় পানী মাৰিব দিলে তাহাঁতক কয় ৰাস্তা পদূলিয়ে যিখিনি মানুহ নোহোৱা জেগা সেইখিনি পানী নেমাৰে আমি সেই ৰাস্তাটোত যাব নোৱাৰো ধূলিয়ে পোত খাই যায় চেণ্ডেল পিন্ধি যাব নোৱাৰো বহুত ধূলি হয় আৰু বিশেষকে চাইকেল চলাই নিব নোৱাৰে দিয়কচোন গাড়ী মোৰ 4-5টা মান আছে নেকি 4-5টা মান আছে কি নাম আছে লিয়ান্ত এজনৰ নাম পানীয়াম বৰদলৈ আৰু জিম্বু বৰদলৈ আৰু সুনীল মান্তা নে কি লেখে সুনীল ৰঞ্জন মান্তা নে কি ৰঞ্জন বৰদলৈ আৰু সুনীল দাস বিশেষকে একজনৰ নামে জানো ফৰেষ্টৰ ডিপাৰ্টমেণ্ট আহি কেতিয়াবা আমি ফৰেষ্টৰ পৰা পাৰ্মিশ্যন লৈ আহিছো বুলি কয় আমি পানী বাৰী খালে মানুহখিনি মাথাইটোতে থাকিব লাগে মাথাইটো যদি প্ৰতি বছৰ এনেকে নষ্ট কৰি থাকে আমি মাথাইত কেনেকে শিবিৰ বনাই থাকিম নষ্ট কৰিলে শিবিৰ বনাই থাকিবলৈ আমাৰ অসুবিধা হয় বহুত গাঁত কৰি পেলাইছে জেগা বালি মহলত যেতিয়া বালিবোৰ নি থাকে পানী আহিলে গোৱাবিলাক খহি গৈ থাকে বহুতো খেতি কৰা মানুহৰ খেতি মাটি খহি গৈছে ঘৰ দুৱাৰ বিলাকো প্ৰায় মানুহ অনিষ্ট হৈছে খহি গৈছে জেগা আৰু বিশেষকে আমাৰ তলত এই কপিলি খনৰ লগত এটা ৰাস্তা আছে ৰাস্তাটো প্ৰায় আধা খহি গ'লগৈ আৰু এটা জেগাত যে খোজকাঢ়ি যাবই নোৱাৰে মানুহে খহিয়ে গ'ল সম্পূৰ্ণ ৰাস্তাটো আৰু ৰামাদে আহিলে আমি ৰাস্তা পদূলিখিনি ভাল কৰি দিয়ক বুলি কয় বিশেষকে এতিয়া বালি মহল্লাৰ কাৰণে অসুবিধাটো গম নাপাওঁ এতিয়া কোন আছে হাত এতিয়া কাৰ হাত আছে কিজানি থাকিবও পাৰে থকাৰ কাৰণে সাহ কৰিছে তেখেতলোকে এইখিনি কাম কৰিবৰ কাৰণে থাকে বা ডাঙৰ মানুহৰ লগত লিংক নাথাকে এইখিনি কাম কৰিব কেতিয়াও সাহ নকৰে আৰু বিশেষকে আমাৰ মানুহখিনিক মানুহে নাপায় আমি ইমান ধৰো গুৰুত্বই নিদিয়ে 2 আখৰ কথা কব কৈ লৈ পেলাই বোপাই বুলি কৈ থৈ পেলাই গাড়ী লৈ গুচি যাব আৰু দ্বিতীয়বাৰ ঘূৰি আহি ফিৰি নাচায় কি নহল মানুহখিনি খবৰ নলয় আৰু পানী বাৰিষা আহিলেতো এইখিনি মানুহৰ কোনো খবৰে নাই ৰিলিফো নিদিয়ে আৰু মানুহখিনি কি কৰিছে কি নকৰিছে খবৰো ল'ব নাহে চাবও নাহে